Hi everyone, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ডিব্ৰুগড়লৈ আহিলোঁ আৰু এফালে যাবলৈ ওলাইছোঁ। আপোনালোকক মই ডিব্ৰুগড়ৰ যিখন ভুটীয়া মাৰ্কেট তাত আপোনালোকক দেখাম বুলি ভাবিছোঁ। তাতনো কি কি পোৱা যায় আৰু এয়া ভুটীয়া মাৰ্কেটলৈ গ'লোঁ, গৈ প্লাছ ছোৱালীকেইজনীৰ অলপ কাপোৰ কিছুমান কিনিব লগা আছিলে। তাত ধুনীয়া ধুনীয়া কালেকশ্যন পোৱা যায়, সেইবাবে মই ইয়ালৈকে সদায়ে আহোঁ। তাৰপিছত আমি খুচি মাৰ্কেটলৈ গ'লোঁ আৰু কানকান ধেমাজিলৈ আহিলোঁ। সৰুজনীলৈ এইটো জগাৰ্ছ আনিলোঁ। তাৰপিছত এটা পিংক কালাৰ চুৱেটাৰ এটা, তাৰপিছত হুডি এটা, আৰু ডাঙৰজনীলৈও তেনেকৈ আনিছোঁ। এইজনী ডাঙৰজনী ছোৱালীৰ কাৰণে পেণ্ট এটা, হোৱাইট জিন্স। এটাৰ বস্তুবোৰ মানে বৰ একদম মানে আপোনাৰ বাহিৰৰ বস্তু, সেইটো কাৰণে কালেকশ্যনবোৰ বৰ ধুনীয়া, অলপ বাহিৰৰ কালেকশ্যনৰ নিচিনা। ডাঙৰজনীৰ আপোনাৰ জগাৰ্ছ, ঠাণ্ডাত পিন্ধিবলৈ বহুত ভাল। তাৰপিছত এই মানুহজনৰ কাৰণে এখন আনিলোঁ মাৰফলে। তাৰপিছত আপোনাৰ এইজনী ডাঙৰজনীৰ কাৰণে জেকেট, তাইলে জেকেট এটা ভাল লাগিছেনে বাৰু? কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন দেই, কমেণ্ট কৰি জনাব। আৰু মোৰ এইটো চুৱেটাৰ এটা আনিলে, আপোনালোকে কেনেকুৱা লাগিছে, কিদৰে পাইছে, যদি ধুনীয়া লাগিছে মোক ধুনীয়াকৈ কমেণ্টত জনাব। এইখন কানকান ধেমাজিৰ পৰা ৰিহা আনিলোঁ। ৰিহা চাদৰ কি ধুনীয়া দেখিছেনে? তাতো মানে বস্তুবোৰ যথেষ্ট আপোনাৰ এক্সপেঞ্চিভ, মানে বহুত ভাল লাগে, এক্সপেঞ্চিভ। এই মানুহজনীয়ে মৌচুমী টেঙা কাটিছে বজাৰৰ পৰা আনিলৈ। আপোনালোকক মই দিনৰ সাজৰ শ'ল মাছৰ ৰেচিপি এটা দিম। তাৰপিছত শ'ল মাছ বজাৰৰ পৰা শ'ল মাছৰ এটা কাটি ধুনীয়াকৈ টুকুৰা কৰি আনিছে। তাৰে মই ধুনীয়াকৈ হালধি নিমখ সানি মেৰিনেট কৰি লৈ, আৰু মূলা সৰু সৰুকৈ কাটি, পিঁয়াজ আদা নহৰু থেতেলিয়াই, আৰু জালুকৰ গুড়ি, শুকান জলকীয়া এটা, এনেদৰে যোগাৰ কৰি লৈছোঁ বনাবলৈ। এতিয়া কেৰাহীত তেল দি মাছকেইডোখৰ লাহেকৈ ফ্ৰাই কৰি ল'লোঁ। খুব টানকৈও নকৰিব, যাতে আঞ্জাখিনি বনাওঁতে মাছকেইডোখৰ অকণমান কোমল হৈ থাকে, তেতিয়া খাবলৈ বহুত সোৱাদযুক্ত হয়। এতিয়া আমি মাছখিনি ফ্ৰাই হোৱাৰ পিছত ইয়াক অইন এটা পাত্ৰত গোটেইখিনি মাছ নমাই লওঁ। ফ্ৰাই কৰাৰ পিছত অন্য এটা পাত্ৰত নমাই লোৱাৰ পিছত আমি সেইখিনি তেলতে পাঁচফোৰণ কেইটামান দিম। তাৰপিছত আপোনাৰ শুকান জলকীয়া এটা দিম। শুকান জলকীয়া ভাজি লোৱাৰ পিছত সৰু সৰুকৈ টুকুৰা কৰি লোৱা পিঁয়াজখিনিও আমি তাতে দি দিম, আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈ অকণমান ৰঙচুৱা নিচিনাকৈ কৰি লোৱাৰ পাছত আমি তাতে কাটি লোৱা বিলাহীখিনিও দি দিম। বিলাহীখিনি ভাজি লোৱাৰ পিছত আমি তাত নহৰু আদাখিনিও দি দিম, আৰু আটাইখিনি একেলগে মিলাই ভালদৰে ভাজি লওঁ। বিলাহীখিনি ভজাৰ পিছত আমি তাতে মূলাখিনিও দি দিম, আৰু সুন্দৰভাৱে বিলাহীখিনিৰ লগত মিলি যোৱাকৈ আমি তাক ভাজি লওঁ। ভাজি লোৱাৰ পিছত আমি তাতে হালধিও দিম, নিমখো দিম, আৰু ধুনীয়াকৈ মূলা আৰু আলুখিনি ধুনীয়াকৈ ভাজি ল'ম। এইখিনি ভাজি লোৱাৰ পিছত তাত কেঁচা জলকীয়াটো ফালি দিম, তাক ভালদৰে লৰাই তাৰপিছত ঢাকনিখন মাৰি দিম। ঢাকনিখন আঁতৰোৱাৰ পিছত
আমি আকৌ এবাৰ ভাজিখন লৰাই দিম আৰু এতিয়া আমি এইখিনি সিজিবলৈ জোখ অনুযায়ী পানী দি দিম। মূলাখিনি সিজাৰ পিছত আমি লাহেকৈ এপিচ এপিচকৈ মাছবোৰ আঞ্জাত দি দিম। মূলা আৰু মাছ সিজিবলৈ গ'লে আমি আৰু অকণমান পানী দি দিছোঁ। তেতিয়া মানে কি হয়, মূলাৰ যিটো আৰু মাছৰ যিটো ইয়াৰ ৰস ওলাব, তেতিয়া খাবলৈ বহুত সোৱাদযুক্ত হয়। আঞ্জাখনত নিমখ অকণমান কম হোৱা যেন দেখি মই আকৌ ওপৰত আৰু অকণমান দি দিলোঁ। আঞ্জাখিনি ভালদৰে উতলাই লোৱাৰ পাছত আমি গুড়ি কৰি থোৱা জালুকৰ গুড়িখিনিও দি দিম। জালুকৰ গুড়িখিনি দিয়াৰ পিছত আমি আঞ্জাখিনি ধুনীয়াকৈ উতলাই লওঁ। একেবাৰে শেষত আমি মিহিকৈ ধনিয়াও কাটি দিম। আৰু এই মূলা আৰু শ'লৰ আঞ্জাখনত ধনিয়া দিনত অকণমান ধনিয়া কাটি দিলে ইয়াৰ গোন্ধটোও বৰ সুন্দৰ লাগে আৰু খাবলৈও বৰ সোৱাদযুক্ত হয়। দেখিছেনে আঞ্জাখনৰ ৰংটো ইমান সুন্দৰ হৈছে আৰু এই খাবলৈও বৰ সোৱাদযুক্ত হ'ব। ইয়াৰ দেখিলে ৰংটো ইমান ভাল লাগি গৈছে। আপোনালোকে নিশ্চয় হলে মূলে খাইছে আৰু আকৌ এইটো ৰেচিপি বনাই খাব বুলি আশা ৰাখিছোঁ। এতিয়া ভাত পানী বাঢ়িবলৈ হ'ল, সকলোকে ভাগে ভাগে ভাত বাঢ়ি দিছোঁ। লগত আপোনাৰ কচুথুৰি পিটিকা, এয়া শ'ল মাছৰ আঞ্জা। তেনেহ'লে আমি খাই বৈ লওঁ, আকৌ লগ পাম।